নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আছামিজ এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেল। মই অনুপম দাস এছিষ্টেণ্ট। আজি যিসকল শিক্ষাগুৰুৱে জেনেৰেল ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিছিলে সেইসকল ছাৰ্ভেটোৰ কাৰণে ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব। অফিচিয়েল আপডেট আপোনালোকক দিম, গতিকে সমূহ ছাৰ্ভেটোক বা আমাৰ যিসকল ভিউৱাৰ্ছ আছে সকলোকে ভিডিঅ'টো চাবৰ কাৰণে শেষলৈকে চাবৰ কাৰণে মই প্ৰথমতে অনুৰোধ জনাইছোঁ। পোনপ্ৰথমতে আপোনালোকক ইয়াৰ তাতে জনাব বিচাৰিছোঁ আৰু উল্লেখ কৰিছোঁৱেই যে আজিৰ ভিডিঅ'টো মূলতঃ ট্ৰান্সফাৰৰ বিষয়ে আমি কথা পাতিম। এতিয়া মই আপোনালোকক উল্লেখ কৰিছোঁ যে বহু আগ্ৰহে বা অপেক্ষাৰে বহু বছৰৰ পৰা জেনেৰেল ট্ৰান্সফাৰ বা ডাইৰেক্ট ট্ৰান্সফাৰৰ বাবে আবেদন কৰাৰ কাৰণে বিভিন্ন মন্ত্ৰী MLA বা অফিচাৰ দৌৰি ফুৰিছিলে আৰু সেই ট্ৰান্সফাৰ প্ৰক্ৰিয়া ইতিমধ্যে অফিচিয়েলি আপডেট দিছিলে, আবেদন প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছিলে আৰু এই আবেদন প্ৰক্ৰিয়া গ্ৰহণ কৰোঁতে যিসকল ছাৰ্ভেটোৱে ইতিমধ্যে আবেদন কৰিছিলে সেই প্ৰক্ৰিয়াটোক আবেদন কৰা প্ৰক্ৰিয়াটোক ইতিমধ্যে দুটা ভাগত বিভক্ত কৰিছিলে আৰু এই দুটা ভাগত বিভক্ত কৰাৰ যিটো ভিডিঅ' অফিচিয়েল লেটাৰ সেইখন মই আগতে আপোনালোকক শ্বেয়াৰ কৰিছোঁ বা আপোনালোকক পাইছে। মই এইটো ক'ব বিচাৰিছোঁ যে 30 নৱেম্বৰ 2022 তাৰিখলৈকে যিসকল ছাৰ্ভেটোৱে HRMIS পৰ্টেলৰ যোগেদি অনলাইনভাৱে আবেদন কৰিছিলে ট্ৰান্সফাৰ অৰ্থাৎ জেনেৰেল ট্ৰান্সফাৰ বিচাৰি সেইসকলক ফাৰ্ষ্ট ফেজ আৰু 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত যিসকলে আবেদন কৰিব বা কৰি আছে সেইসকলক ছেকেণ্ড ফেজ হিচাপে গণ্য কৰা হ'ব আৰু এই গোটেই প্ৰক্ৰিয়াটো 2022-23 যিটো আমাৰ শৈক্ষিক বৰ্ষ এই শৈক্ষিক বৰ্ষৰ ভিতৰতে কমপ্লিট কৰিব। এতিয়া মূল কথাটো হৈছে আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকলে আবেদন কৰিলে ফাৰ্ষ্ট ফেজৰ সেই ফাৰ্ষ্ট ফেজত আবেদন কৰা ছাৰ্ভেটোসকলৰ ফাইলবিলাক ইতিমধ্যে আপডেট হৈ গৈছে। কেইদিনমানৰ আগত আমাৰ যিটো HRMIS প্ৰফাইলটো আপডেট কৰিছিলে অফিচিয়েলি, আপডেট কৰোঁতে সকলো ষ্টেটাছবিলাক চাব পৰা গৈছে আৰু সেই ষ্টেটাছবিলাক বিঅ'ত আছিলে। এতিয়া কিছু ডিষ্ট্ৰিক্টত আৰু ব্লকত এই টিচাৰসকলৰ মানে ব্লক ভেৰিফিকেশ্যনটো ব্লক ডকুমেণ্টছ ভেৰিফিকেশ্যনটো চলিছিলে আৰু যোৱাকালি মই লখিমপুৰ নাৰায়ণপুৰৰ এটা আপডেট দিছিলোঁ মই ষ্টেটাছত। আজিৰ ভিডিঅ' আকাৰে আপোনালোকক জনাব বিচাৰিছোঁ। স্ক্ৰীনত মই দেখুৱাইছোঁ যে লখিমপুৰ নাৰায়ণপুৰত ব্লক অফিচে এইটো ইনফৰমেশ্যন দিছিলে যে অল CRCC are requested to inform those candidates regular or contextual for document verification who have already applied for single transfer in HRMIS Assam portal. অৱশ্যে HRMIS Assam পৰ্টেলৰ যোগেদি অনলাইনভাৱে যিসকলে ছিংগল ট্ৰান্সফাৰ আবেদন কৰিছিলে ৰেগুলাৰে হওক বা কণ্টেক্সুৱেলে হওক তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব বুলি ব্লক অফিচাৰে জনাইছিলে আৰু লোকেশ্যন ব্লক মিছন অফিচ দিছিলে যিহেতু ব্লকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। আজি আছিলে, আজি 8 ডিচেম্বৰ 2022 আজি আছিলে, গতিকে আজি এইটো হৈ গৈছে। গতিকে আপুনিও যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনাৰ কনচাৰ্ণ ডিষ্ট্ৰিক্ট বা ব্লকৰ অফিচিয়েল আপডেটবিলাক বা অফিচৰ লগত যোগাযোগ ৰাখিব যাতে আপুনি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত যাতে লেপছ পৰি বা বাদ পৰি নাযায়, কাৰণ বাদ পৰি গুচি গ'লে আপুনি হয়তো ইয়াৰ পৰা ইলিমিনেট হ'ব পাৰে বা আঁতৰি বাদ পৰি যাব পাৰে। গতিকে এই খবৰটো সেইকাৰণে মই শ্বেয়াৰ কৰিছোঁ, গতিকে সতৰ্ক আৰু সজাগ হৈ থাকিবৰ কাৰণে শ্বেয়াৰ কৰিছোঁ। গতিকে এইটো হৈছে আজি ছিংগল ট্ৰান্সফাৰৰ মূল খবৰ। যিসকলে আবেদন কৰিছিলে, যিসকল ছাৰ্ভেটো আবেদন কৰিছিলে তেওঁলোকক আমি জনালোঁ আৰু লগতে মই এইটো দি দিছোঁ যে যিহেতু ময়ো ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিছিলোঁ, যিহেতু মই এগৰাকী শিক্ষক, গতিকে ইয়াত মই যেতিয়া ব্লক অফিচৰ পৰা ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত মই ওলাই আহিছিলোঁ তেতিয়া মই লগতে চাই আহিছিলোঁ যে MIS ছাৰে তেওঁ আপডেট কৰিছিলে প্ৰথমতে টিচাৰ ফাইলটো মই আপোনালোকক ইয়াত দেখুৱাইছোঁ। যিদিনাখনি HRMIS আপডেট হৈছিলে টিচাৰ ফাইলটো বিঅ'লৈ গৈছিলে আৰু বিঅ'টো আজি বিঅ'ৰ পৰা ডিঅ'লৈ পঠিয়াই দিয়া হ'ল। তেওঁলোকে আপডেট কৰি দিছে আৰু লগতে মই ষ্টেটাছটো দেখুৱাই দিছোঁ। বিঅ' ফাইলটো বিঅ'ত যেতিয়া মই ক্লিক কৰিছিলোঁ এই বিঅ'ত ক্লিক কৰোঁতে এটা কথা লিখি দিছিলে যে ষ্টেটাছ ফৰৱাৰ্ডেড। অৱশ্যে বিঅ' ফৰৱাৰ্ড কৰিছে, ৰিমাৰ্কছ লিখিছিলে যে ছাবমিটেড ফৰ ইয়ৰ কনচিডাৰেশ্যন। আপডেট আজি দেখিছে আজি হৈছে 8 ডিচেম্বৰ 2022 আজি আপডেট কৰি দিছে। গতিকে এতিয়া ডিঅ' অফিচত ফাইলখিনি ভেৰিফিকেশ্যন হ'ব আৰু সেইখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছত এনেদৰে ফাইলবিলাক ষ্টেপ বাই ষ্টেপ আগবাঢ়ি গৈ থাকিব। যিসকলে অলৰেডি মিউচুৱেল ট্ৰান্সফাৰ কৰিছিলে সেইসকলে এই প্ৰক্ৰিয়াটোৰ কথা অৱশ্যে গম পায় কেনেকৈ ধৰণে টেবুল বাই টেবুল ডিষ্ট্ৰিক্ট ৱাইজ বা ব্লক ৱাইজ বা আমাৰ ফাইলবিলাক আগবাঢ়ি গৈ থাকে, লাষ্টত এপ্ৰুভ হয়। গতিকে যিখিনি মই আপোনালোকক আজি কথাখিনি শ্বেয়াৰ কৰিলোঁ, নিশ্চয় আপোনালোকে উপকৃত হৈছে বা ইনফৰমেশ্যন পাইছে। ইয়াতে যদি কিবা কওঁতে অকণমান ভুল হৈ গৈছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে সংযোগ কৰিব বা ক্ষমা কৰি দিব বুলি মই আশা ৰাখিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আৰু যদি কিবা জনাবলগীয়া থাকে নিশ্চয় মই জনাবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে আৰু শেষত এইটো কথা যোগ কৰিব বিচাৰিছোঁ ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্ট চালে। তেওঁলোকে আমাক কৈছিলে যে যেতিয়া ব্লক অফিচে CRCC গ্ৰুপত আপডেট দিছিলে বা আমালৈ খবৰটো আহিছিলে, কৈছিলে যে আমাৰ অনলাইন কৰোঁতে আমি কি ডকুমেণ্টছ আপডেট দিছিলোঁ সেই ডকুমেণ্টছকেইটাই চাইছে আৰু তাৰ জেৰক্স কপি
লৈছে আৰু লগতে স্কুলৰ ষ্টুডেণ্ট কিমান টোটেল ষ্টুডেণ্ট কিমান টিচাৰ ষ্টাফ কিমান এই গোটেইখিনি সুধিছে অকণমান সেইখিনি আৰু গতিকে যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ শেষত এটা ৰিকুৱেষ্ট আমাৰ চেনেলটো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব বহুতে ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত মই এনেকুৱা ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন যিবিলাক ইনফৰ্মেটিভ ইনফৰমেশ্যন মই দিবলৈ চেষ্টা কৰি থাকোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম